জয় হিন্দ দোস্ত, স্বাগতম জানাইছোঁ মোৰ হনৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন টপিক। কাৰণ আপোনালোকৰ ফালৰ পৰা বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি আছে যে ৰিটেন এক্সাম দিবলৈ কেতিয়া মাতিব আৰু এইবাৰ অসম পুলিচ ABBত কিমান নম্বৰ থাকিলে ৰিটেন এক্সাম দিব পাৰিম। চ' এইবাৰ ৰিটেন এক্সামৰ বাবে কাট অফ কিমান, কোনটো ডিষ্ট্ৰিক্টত কিমান যাব। চ' মই আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি গোটেইখিনি ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপুনি মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি কেতিয়াও পাহৰি নাযায়। তো বন্ধুসকল, আহক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে অসম পুলিচৰ ABB কনষ্টেবলৰ যিটো ফিজিকেল টেষ্ট আছিল, চ' ফিজিকেল টেষ্টটো দুটা ফেজত আৰম্ভ হৈছিল। তাৰ ভিতৰতে প্ৰথমটো ফেজৰ ফিজিকেল টেষ্ট ইতিমধ্যে শেষ হৈ গৈছে, আৰু নেক্সট যিটো ছেকেণ্ড ফেজ হয় সেইটো এতিয়া ফিজিকেল টেষ্ট চলি আছে। তো বন্ধুসকল, প্ৰথমটো ফেজত থকা যিসকল কেণ্ডিডেটে এইবাৰ পাছ কৰি আহিছে সেইসকল কেণ্ডিডেটে ভাবি আছে যে ৰিটেন এক্সাম দিবলৈ কেতিয়া মাতিব। তো বন্ধুসকল, মই যিসকল কেণ্ডিডেটে ফিজিকেল টেষ্টত পাছ কৰি আহিছে সেইসকল বন্ধুসকলক কৈ আছোঁ, আপোনালোকে ৰিটেন এক্সামত বহিব পাৰিব। কাৰণ যিহেতু ছেকেণ্ড ফেজত থকা ফিজিকেল চলি আছে, আৰু ছেকেণ্ড ফেজৰ ফিজিকেল শেষ হোৱাৰ পিছত আপোনালোকৰ বাবে ৰিটেন এক্সাম দিবলৈ এটা মেৰিট লিষ্ট ওলাব। তাৰপাছত তেওঁলোকক ৰিটেন এক্সামৰ বাবে এটা নিৰ্দিষ্ট সময়সীমা দিব, আৰু সেইমতে আপুনি ৰিটেন এক্সামত বহিব পাৰিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে এইখিনি কথা। আৰু তাৰপিছত আহিব যে এইবাৰ ৰিটেন এক্সামৰ বাবে লয়েষ্ট কিমান কাট অফ যাব। তো বন্ধুসকল, আপোনালোকৰ নিশ্চয় গম পাইছে যে আপোনালোকৰ যিবিলাক ফিজিকেল পাছ কৰিছে আৰু আপুনি কিমান নম্বৰ লাভ কৰিছে তাৰ ওপৰত ভিত্তি কৰিহে আপোনালোকক মেৰিট লিষ্টত নাম প্ৰেৰণ কৰিব। তো বন্ধুসকল, আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে। আপুনি কিমান মাৰ্ক লাভ কৰিছে আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয়, তো কমেণ্টত প্লিজ কমেণ্ট কৰি জনাব। আৰু এইবাৰ যিহেতু এটা পষ্টৰ বাবে 5জনকৈ ল'ৰা ছোৱালী মাতিব, আপোনালোকে নিশ্চয় গম পাইছে। আৰু যোৱাবাৰ যেনেকুৱা প্ৰচেছটো আছিল তাতকৈ এইবাৰ কিছু পৰিমাণে বেলেগ হ'ব। আৰু আপোনালোকৰ যিটো ৰিটেন এক্সামৰ বাবে কাট অফ যাব সেইটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফটো যাব, কাৰণ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ কাট অফ যাব। চ' গোটেইখিনি ডিষ্ট্ৰিক্টত একেই নহ'ব কাট অফটো। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় এইখিনি কথা ভালকৈ গম পালে। তো বন্ধুসকল, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টত হাইষ্ট কিমান মাৰ্ক পাইছে তাৰ পৰা আৰম্ভ কৰিহে কাট অফটো বনাব। আৰু আপোনালোকে নিশ্চয় ভালকৈ জানে যে এইবাৰ ফিজিকেল টেষ্টত বহুতো কম সংখ্যক কেণ্ডিডেটে পাছ কৰিছে ফিজিকেল টেষ্টত। চ' যাৰ কাৰণে এইবাৰ ইমান বেছি হাই কাট অফ নাযায়। কাৰণ আপুনি চাওক, যদি 500 কেণ্ডিডেটে ফিজিকেল টেষ্টৰ বাবে মাতিছে, তাৰ পাছত 300 কেণ্ডিডেট ফিজিকেল দিবলৈ গৈছে। আৰু যদি এটা গ্ৰুপত 30জন কেণ্ডিডেট PAT অৰ্থাৎ ৰানিং দিছে, তাৰ মাজত 10ৰ পৰা 12জন কেণ্ডিডেটে পাছ কৰিছে, আৰু তাৰ মাজত হঠাৎ 2জন বা এজনে অলপ বেছি মাৰ্ক লাভ কৰিছে, আৰু মেক্সিমাম কেণ্ডিডেটে 25, 26, 27 এনেধৰণৰ মাৰ্ক পাইছে। তো বন্ধুসকল, এইবাৰ যিবিলাক কেণ্ডিডেটে ফিজিকেল টেষ্টত পাছ কৰিলে তাৰ মাজত হয়তো 2-এজন কেণ্ডিডেটে ৰিটেন এক্সামত বহিব নোৱাৰিব, কিন্তু গোটেইখিনিয়ে ৰিটেন এক্সামত বহিব পাৰিব, কাৰণ এইবাৰ ইমান বেছি হাই কাট অফ নাযায়। তো বন্ধুসকল, টেনশ্যন কৰিবলগীয়া কোনো কাৰণ নাই যে মই ৰিটেন এক্সামত বহিব পাৰিম নে নোৱাৰিম। হয়, আপোনালোকে ৰিটেন এক্সামৰ বাবে ঘৰত প্ৰেক্টিছ আৰম্ভ কৰক আৰু ভাল নম্বৰ এটা লৈ আহিব পাৰিব। কাৰণ ফিজিকেলত অলপ কম মাৰ্ক পালেও এক্সামত বেছি মাৰ্ক পালে আপুনি তেতিয়াহে আপোনাৰ যিটো ফাইনেল মেৰিট লিষ্ট আহিব, তো তাতে আপোনালোকৰ নাম থাকিব 100% কৈছোঁ। তো বন্ধুসকল, আজিৰ পৰা ভালকৈ ৰিটেন এক্সামৰ বাবে প্ৰেক্টিছ আৰম্ভ কৰি দিয়ক। মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল। আপুনি যাতে অসম পুলিচৰ খাকী পোছাক পিন্ধিবলৈ সক্ষম হয়, আৰু মই সকলো সময়তে এতিয়াও কামনা কৰোঁ। আৰু আজিৰ ভিডিঅ'টো সৰু সুৰা ইমানতে আছে আপোনালোকলৈ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকৰ বাবে মই এনেকুৱা ধৰণৰ ভিডিঅ' সকলো সময়ত আপলোড কৰি থাকোঁ। তো বন্ধুসকল, ভিডিঅ'টো ইমানতে আজিৰ কাৰণে সমাপ্ত কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।